সম্বাসীৰাজ অন্য এটি ভিডিঅ'লৈ আজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি আজি যাব ওলাইছোঁ পূজা চাবলৈ, যিহেতু দুৰ্গা পূজা আৰু বেটা বেটি নেদেখুৱালেতো নহ'ব নহয়নে, সেয়েহে ওলাইছোঁ পূজা চাবলৈ। কেনেকুৱা লাগিছে বাৰু আজি পূজা দেচোন। আৰু এইফালে বেটা বেটি চাওকচোন, এইটো বেটা আৰু এয়া বেটি পূজা চাবলৈ সাজু। সিহঁতৰ দুয়োটাকে লৈ আজি পূজা চাবলৈ গৈছোঁ। চাই থাকক পূজাতনো কি কি চাওঁ। আৰু মই গৈ আছোঁ চেলেংহাট কলীয়াপানীৰ পূজা মণ্ডপলৈ, আৰু তাতে আজি পূজা চাম আৰু শৰাইখনো আগবঢ়াম। পূজা চাবলৈ গৈ আছোঁ দেই, পূজা চাবলৈ গৈ আছোঁ। আৰু আমাৰ এইডোখৰ ঘৰৰ আগৰ পৰিৱেশটো অলপ দেখাই দিছোঁ। পূজা লাগিলে কেনেকৈ গাড়ী উৰাইছে দেখিছেনে? ভয়ে লাগিছে সিহঁতৰ আগত গাড়ী চলাবলৈ। বেলেগ চাইকেল মাৰিছা দেই, আমাতকৈ আগবাঢ়ি গৈছা। একো নকলে, চিনি নাপাওঁ যে কি কওঁ। গৰু চৰাইছে। পূজা চাবলৈ ওলাইছোঁ। পূজাৰ ওচৰত পাইছোঁহি, কিন্তু মানুহ চানুহ বৰ বেছিকৈ হোৱা নাই। সন্ধিয়া টাইমতহে মানুহ চানুহ হ'ব। মই আকৌ আগতে আহিলোঁ, সোনকালে সিহঁতক দেখুৱাই যাওঁ। সিহঁতি য'ত দিয়া নাই, সেয়েহে সোনকালে অহা হ'ল। সৰুকৈ আৰু সৰু ঠাই চাওঁ পূজা মণ্ডপটো কেনেকৈ বনাইছে। নামা, তোমালোকে নামা। ক'ত? অকলে আহিলে বহি না বাৰু না। সোনকালে এনে পিছবেলাহে মানুহ হ'বহি। তাই শৰাই এখন আগবঢ়াইছোঁ, সেইকাৰণে আহিছোঁ। তেল পেলাই দিছে।
আৰু পূজা চাকাৰী হৈ গৈছে ইতিমধ্যে আৰু আমি ইয়াৰ পৰা ওলাইছোঁ আৰু ইমানেই আজি সেয়া চাকাৰিলোঁ আৰু এইফালে পূজা প্ৰসাদ খাইছোঁ দেই বেটা পূজা প্ৰসাদ কেইটামান খাব লাগে মই খালোঁৱে পূজা প্ৰসাদ মই নকলে গৈ এতিয়া দেখাইছোঁ কি দিছে পূজা প্ৰসাদ পূজা প্ৰসাদ দেখা দিছোঁ আৰু পূজা প্ৰসাদ খাইছোঁ ইয়াতে সেয়া চাকাৰী পূজা প্ৰসাদ খাইছোঁ পূজা চাই কেনেকৈ লাগিছে ভাল লাগিছে ভাল লাগিছে অঁ লাগে